আৰু কিবা আছে? নাই। তেনেহ'লে দেৰি নকৰোঁ। কিবা ক'বা? কিবা প্ৰয়োজন হ'লে মোক জনাবা। এনি প্ৰব্লেম, মই সহায় কৰিম। কিবা ক'বা জোনাক? নাই নাই, এনেই গান এটা শুনো বুলি ভাবিছিলোঁ। মিউজিকটো অন কৰি দিয়াচোন। মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তোলা দিয়েনে তুমি যেতিয়া মোৰ কথা ভাবা, স্মৃতি বোলে যদি। কি হ'ল? বন্ধ কৰি দিলা যে? মোক কেতিয়াও অকলশৰীয়া নকৰিবা জোনাক, মই জীয়াই থাকিব নোৱাৰিম। নিহা, মোৰ জীৱনৰ শেষ উশাহ থকালৈকে তুমি সদায় মোৰ কাষত থাকিবা। নিহা, ব'লা, বহুত দূৰ আহিলোঁ, চাহ একাপ খাওঁ। ব'লা। তুমি কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰাচোন। সকলোবোৰ কথাই মই আজিকালি সহজভাৱে ল'ব চেষ্টা কৰিছোঁ। তুমি চিন্তা নকৰিবা, মোৰ বাবে তুমি কেতিয়াও সমস্যা নপৰা জোনাক। মোৰ ওপৰত বিশ্বাস ৰাখা। হেই, কিয় নাৰাখিব? নেহা অকল জোনাকৰ পত্নীয়ে নহয়। আৰে নয়ন, তই ইয়াত? অঁ, কলেজ শেষ হোৱাৰ পিছত তই পাহৰিয়ে গ'লি। আৰু ইমান কণ্টেক্ট কৰিবলৈ তোক চেষ্টা কৰিলোঁ, নাই, একো লাভ নহ'ল। আৰে ডাঙৰ বিজনেছমেন হৈ গ'লি তো, আমাক ক'ত পাত্তা দিবি? নে নেহা, কি কোৱা? তই ক'ত থাক? মই ইয়াতে, মানে পষ্টিং মোৰ ইয়াতে হৈছে। অৱশ্যে 2 বছৰমানেই হ'ল। ৰীম, আহাচোন। বহা। এয়া মোৰ জীৱন লগৰী, মানে ৱাইফ। আৰু এয়া জোনাক, নমস্কাৰ। মোৰ বন্ধু। আৰু এয়া জোনাকৰ পত্নী, মোৰ ফ্ৰেণ্ড নেহা। আপোনালোকৰ কথা এওঁৰ মুখত শুনিয়ে থাকোঁ। তই ক'ৰবাত যাবি? না না, আজি ছানডে' আৰু সপ্তাহৰ এই দিনটো মই ৰীমক সময় দিওঁ। মানে এই দিনটো কেৱল তাইৰ। মানে অকাই পকাই কথা কোৱাৰ স্বভাৱ এৰাই নাই নয়ন। সপ্তাহৰ বাকীবোৰ দিনত মই ৰীমক সময় দিব নোৱাৰোঁ আৰু বেছিৰে মনটো মাৰি থাকে। গতিকে মই ঠিক কৰিলোঁ, সপ্তাহৰ 7 দিনৰ ভিতৰত এই দিনটো মই তাইৰ বাবে খৰচ কৰোঁ। নে কি কোৱা? আমি গৈ থাকোঁ দে, লগ পাম এদিন। অঁ ঠিক আছে। নেহা,
কলেজীয়া সেই প্ৰেমৰ স্বীকৃতি যে বিবাহৰ নাম দিলা ভাল লাগিল। তোমালোকৰ প্ৰেম সমাজৰ বাবে আদৰ্শ হৈ ৰওক আৰু সংসাৰখন আৰু এক সমাজৰ বাবে উদাহৰণ হওক। বাই। ঘৰলৈ নাহা? আজি অন্তত এবাৰ আহা। আজি নাহোঁ, বেলেগ এদিন আহিম। হেল্ল'। মিছেছ নিহাৰ ফোনটো ছুইচ অফ আছিলে। অঁ, তেওঁ অলপ বিজি আছে। তেখেতৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছিলে। হয়, কওকচোন। তেখেতৰ প্ৰেগনেঞ্চি ৰিপৰ্টটো আহিল। ৰিপৰ্ট পজিটিভ। কি ক'লে? হয়, আপোনালোক আহিবচোন চেম্বাৰলৈ। এতিয়া ৰাখোঁ। নিহা? ব'লা গাড়ীত উঠা। কিয়? উঠাচোন। কিন্তু কি হ'ল? আৰে উঠা না তুমি। মোৰ বেগ আছে। বেগ বাদ দিয়া, উঠাচোন। কথাবোৰ কিয় কোৱা নাই নিহা? কি? ইউ আৰ প্ৰেগনেণ্ট? কিয় কোৱা নাই নিহা? আমাৰ সন্তান যে তোমাৰ গৰ্ভত আছে। কিয় কোৱা নাই? মই সদায় দেখি থকা সপোনটো তুমি মোক উপহাৰ হিচাপে দিবলৈ ওলাইছা। কিয় কোৱা নাই নিহা? মই দেউতাক হ'বলৈ ওলাইছোঁ। কিয় নিহা? কিয়? তোমাৰ সময় ক'ত? কিমান বাৰ মই তোমাক ভাল খবৰটো জনাবলৈ বিচাৰিছিলোঁ, কিন্তু তোমাৰ সময় নাই। ডক্টৰৰ ওচৰতো যাবৰ কাৰণে বাৰে বাৰে তোমাক ক'ব বিচাৰিছিলোঁ, কিন্তু তোমাৰ মোৰ কথা শুনিবলৈও সময় নাই। শুনাচোন। কোৱা। মানে কি হৈছে? দত্ত কি ক'লে? আপোনালোক আহি পালেহিয়ে নেকি? ৰ'ব ৰ'ব, ঠিক আছে, মই গৈ আছোঁ। অ'কে অ'কে, ঠিক আছে। জোনাক, কথা এটা শুনাচোন। এতিয়া নহয়, মই অলপমান বিজি আছোঁ।
আৰু তুমি ভাবি ল'লা যে মোৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। তোমাৰ হাতত সময় নথকাৰ বাবে মোক কথা ক'বলৈ এটা সুযোগো নিদি তুমি ডিভোৰ্চ দিয়াৰ সিদ্ধান্ত লৈ পেলালা। বিজনেছ টকা পইচা বহুৱাৰ দূৰত মই হেৰাই গৈছোঁ নিহা। মই নিজকে পাহৰি গৈছোঁ। পাহৰি পেলাইছিলোঁ যে মোৰ এখন ঘৰ আছে। মোৰ বাবে গোটেই জীৱনটো ত্যাগ কৰা মোৰ এজনী পত্নী আছে। তাইয়োতো অলপ মৰম বিচাৰে, অকণমান হাঁহিব বিচাৰে, মোৰ সুখত সুখী হ'ব বিচাৰে, মোৰ দুখত দুখৰ সমভাগী হ'ব বিচাৰে। মই সকলো পাহৰি পেলাইছোঁ নিহা। এতিয়া আমি সকলোবোৰ নতুনকৈ আৰম্ভ কৰিম জোনাক। এতিয়া আমি কেৱল পতি পত্নী নহয়, নিহা কাৰণ আমি মাক দেউতাকৰ দায়িত্বও পালন কৰিব লাগিব।